বেক টু মাই ইউটিউব চেনেল। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি আমাৰ গাঁৱত বিহু অনুষ্ঠান আছে আৰু কিবা কিবি এতিয়া প্ৰগ্ৰেম আছে। বলকচোন আপোনালোকক দেখাওঁ। বলক আজিৰ ভিডিঅ'টো আমি। হে গাইছ, এয়া আমাৰ নিচামণি আৰু এয়া আমাৰ হাৰ্ট অফ জুবিন দা। এনেকৈ আমি সজাই ৰাখিছোঁ তেওঁক। কৰিবৰ বাবে আগবাঢ়িছো। সেয়েহে আমাৰ ইয়াত উপস্থিত থকা সমূহ বিহুবলীয়া ৰাইজকে আমি পতাকা উত্তোলন স্থলীলৈ আহিবৰ বাবে আহ্বান জনাইছো। কুলজিৎ আছে। আমাৰ বিহুতলীত এইখনে দোকান চাব পাৰে, কৈলাশকা আৰু জয়ন্তহঁতে। আৰু এয়া আমাৰ বুবুল, আমাৰ বুবুল। দোকানত কি কি থাকব? তাতে চপ থাকব আৰু চিকেন পকোৰা থাকব আৰু কণী থাকব, ঘুগনি থাকব, আৰু চানা ভাজা থাকব, শিখৰ থাকব। ঠিক আছে। আৰু এয়া কৈলাশকা, এইবিলাক আইটেম। ফুচকাৰ দোকান দিব ইফালে ইফালে ফুচকাৰ দোকান দিব। ফুচকাৰ কি হ'ব? ফুচকাটো কিহৰ হ'ব? পানীটো কি হ'ব? তাতে কাম দিব। এজন ব্লগাৰ হয়, তেওঁ ষ্টাৰ্ট কৰি আছে, তেওঁক ছাপোৰ্ট কৰিব সকলে। ইয়াতে আমাৰ বিহুৰ অনুষ্ঠান কৰিব আৰু তাত খেলা চলি আছে। এইবাৰ আমাৰ বিস্কুট খোৱা প্ৰতিযোগিতা চাব পাৰে। ইয়াতে মুখত লৈ বিস্কুট খাব লাগিব। একেবাৰে আমাৰ খেলটোত জিতু দাই জিকিলে। এই মানুহজন জিতু দা, এই মানুহজন এতিয়া জিকা। বিশেষ করে থাকে মনে মনে ওয়াকে জানা না কোনোবাই যদি আপোনাৰ তাত শিকিবলৈ যায় আপুনি শিকাব
কোনোবাই যদি আপোনাৰ তাত শিকিবলৈ যায় এই আপুনি যিটো আপুনি কৰি আছে এনেই মই সচৰাচৰ বৰ্তমান প্ৰতিযোগী কৰি আছোঁ ছোৱালী নে কি হাতীৰি। আমাৰ চিয়াৰ পাৰা হৈ গ'ল চাব পাৰে আৰু ইয়াতে সন্ধিয়া হ'লে মুকলি বিহু আয়োজন কৰা হ'ব আৰু আমাৰ গোটেই বস্তুবিলাক আহি গৈছে চব সন্ধিয়া হ'লে সকলোৱে আহিব। ভৰি পিছল খালে খামচিবা পিছল ইউনিক পাম দেখিলোঁ গাইজ চাব পাৰে। অ' মাই গড এইটো দি পাম উঠে কিন্তু এইটো বোলে বেয়া হ'ল সেইকাৰণে নহ'ব আৰু ইউনিক পাম